বহুদিন আগতে এখন কবিতাৰ কিতাপ উলিয়াইছিলোঁ কবিতা সুধা নামেৰে। মোৰ প্ৰথমখন শিক্ষানুষ্ঠান পাদাশ্ৰুচি শংকৰদেৱ শিশু নিকেতনত, আৰু সেই সময়ৰ বিভাগীয় প্ৰমুখ সন্মানীয় ভাস্কৰ আচাৰ্যৰ হাতেৰে এইখন উন্মোচন হৈছিল। আৰু বৰ্তমানো কিতাপখন আমি বিভিন্ন ধৰণৰ স্কুল বা কিছুমান অনুষ্ঠানৰ পুৰস্কাৰ হিচাপে আগবঢ়াই আছোঁ। লগতে মোৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে যদিহে বিচাৰে। কবিতাৰ কিতাপ হয়, আৰু এই কিতাপখনত এনেকুৱা কিছুমান কবিতা আছে যাৰ দ্বাৰা আপোনালোকে কবিতা কেনেকৈ লিখে তাকো গম পাব, কবিতা কেনেকৈ আবৃত্তি কৰে তাকো গম পাব। লগতে কিছুমান এনেকুৱা কবিতা আছে যিবোৰ কবিতাৰ একেবাৰে প্ৰথমৰ পৰা শেষলৈকে প্ৰত্যেকটো শব্দ মাত্ৰ এটা বৰ্ণেৰে আৰম্ভ হৈছে। শিশুৰ পৰা বৃদ্ধলৈকে যিসকলে কবিতাৰ প্ৰতি আগ্ৰহী তথা আবৃত্তিৰ বাবে আগ্ৰহী তেওঁলোকে কিতাপখন ল'ব পাৰি। ফেচবুকত মোক যোগাযোগ কৰিব পাৰে, সাগৰিকা গোস্বামী নামেৰে আছে। চনৰ প্ৰকাশৰ পৰা পাব্লিছ কৰাৰ লগতে ISBN থকা এই কবিতা পুথিখন হাৰ্ড বাইণ্ডিং হয়। যদিও পাব্লিছ কৰা বহুদিনে হৈ গ'ল, ভাস্কৰ আচাৰ্যই আজি বহুদিনৰ মূৰত এটা ভিডিঅ' পঠাইছে। ভাবিলোঁ এই ভিডিঅ'টো মই এনেই নেখেদাই মিনি ব্লগ হিচাপে ইউটিউবত আপলোড কৰোঁ, গতিকে সেইবাবে দিলোঁ।